DLED 2024 যি এডমিট কাৰ্ডসমূহ আছিলে সেই এডমিট কাৰ্ডসমূহ ৰিলিজ কৰি দিয়া হৈছে। ইয়াৰ পৰীক্ষা 12 জুলাই তাৰিখে হ'ব। যদিহে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ কিবা অসুবিধা পাইছে তেতিয়াহ'লে এই ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এইটো ভিডিঅ'ত মই আপোনালোকক এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি দেখুৱাবলৈ গৈ আছোঁ। এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে SCERT 2024 যি অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত যাব লাগিব। যদিহে আপোনালোকে সেই অফিচিয়েল ৱেবছাইটত যাবলৈ কিবা অসুবিধা পাইছে তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰা লিংকটো দি থ'ম। তাৰ পৰা গৈ পিনি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। মই যিটো লিংক আপোনালোকক প্ৰভাইড কৰিম, আপোনালোকে যদি সেই লিংকত ক্লিক কৰে তেতিয়াহ'লে এনেধৰণৰ এটা পেজ অপেন হৈ যাব। ইয়াত লগইন কৰিবলৈ হ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা টাইমত যি ফোন নাম্বাৰ দি লগইন কৰিছিলে সেই ফোন নাম্বাৰটো দিব লাগিব। লগতে আপোনাৰ যি ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো দি পিনি লগইন অপশ্যনত ক্লিক কৰিব লাগিব। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ নতুন এটা পেজ অপেন হৈ যাব, য'ত নেকি ডাউনলোড এডমিট কাৰ্ড অপশ্যনটো আপোনালোকে দেখিবলৈ পাব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনাৰ ফোনত বা লেপটপত ডাউনলোড হৈ যাব। কেৱল এই ষ্টেপকেইটা ফ'ল' কৰিয়ে আপোনালোকে আপোনালোকৰ মোবাইলৰ সহায়তে DLEDৰ যি এডমিট কাৰ্ডসমূহ আছিলে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ পাছতো যদি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ কিবা অসুবিধা পাইছে তেতিয়াহ'লে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব।